আজি প্ৰথম প্ৰশ্নটো হ'ল তুমি শব্দটো বাক্য ৰচনা কৰ যাতে শুনিবলৈ ইণ্টাৰেষ্টিং হয়। একেবাৰে চিম্পুল ছাৰ। তুমি যদি মোৰ হৈ যোৱা, আমাৰ ঘৰৰ বোৱাৰী হৈ যেতিয়া আহিবা তেতিয়া কণ্টলৰ চাউল আৰু 5 কেজি বেছিকৈ পাম। বাহ কি চিন্তা তই একেবাৰে কণ্টলৰ চাউলৰ মাথা মাৰি দিবি। হয় ছাৰ, আমাৰ ঘৰত এতিয়া মানুহ 3জন, 15 কেজি কণ্টলৰ চাউল পাওঁ আৰু তাই যদি বোৱাৰী হৈ আমাৰ ঘৰলৈ আহে তেতিয়া আৰু 5 কেজি বেছিকৈ পাম, মুঠতে 20 কেজি পাম। নাপায় এনেকুৱা চিন্তা কৰিব। টিংকু, এতিয়া তই ক তুমি শব্দটো। তুমি যদি মোৰ হৈ যোৱা, মাহেকৰ মূৰত অৰুণোদয় আঁচনি পইচা কেইটামান পাম। বাপৰে। হয় ছাৰ, তুমি যদি মোৰ হৈ যোৱা, বিপদে আপদে বন্ধন গোটৰ লোন এটাকে ল'ম। হ'ব দে এতিয়া ক ৰাম লক্ষ্মণ সীতা কাৰ মাথাটো তিতা? ছাৰ, তিতা বস্তুবিলাকৰ মাথা নালাগে, গোটেই গাটোৱে তিতা। খংতে কথাটো হয় বাৰু, ই ঠিকেই কৈছে। ছাৰ, মোৰ সাংঘাতিক প্ৰশ্ন এটা আছে। বাৰু কচোন। ছাৰ, আপুনি টপা মানুহ দেখিছে? দেখিছোঁতো, সেইটো আকৌ সুধিবলগীয়া কথা নি আৰু? যিবিলাক ছোৱালী বা মহিলাসকল, সিহঁতক আপুনি টপা দেখিছে জানো? দেখা নাই নিশ্চয়। নাই দেখা। এতিয়া প্ৰশ্নটো হ'ল, ছোৱালীবিলাক কিয় টপা নাথাকে? হাই ৰে, মই কি বুলি উত্তৰ দিম? মই নোৱাৰিম দেই। মই কিন্তু উত্তৰ এটা পাইছো ছাৰ। বাৰু কচোন, ময়ো শুনো। ছোৱালীবিলাকে যাতে বেয়া নাপায়, মই ধেমালিতে কম। ভালকে মন কৰিব ছাৰ, আমাৰ ভাৰতত বহুত মহান ব্যক্তি আছে, যেনে মহাত্মা গান্ধী, বল্লভ ভাই পেটেল, এনেকুৱা ধৰণৰ মহান ব্যক্তিবিলাকো টপা আছিল। তই কি ক'ব খুজিছ মই বুজি পাইছো দে। ছাৰ, আপুনিহে বুজি পালে, কিন্তু দৰ্শকে বুজি নাপালে নহয়, তেওঁলোকক বুজাই দিব লাগিব ন। ঠিক আছে বাৰু, কচোন। এতিয়া কথা হ'ল, টপা ব্যক্তিবিলাক মহান ব্যক্তি হয়, তাৰ মানে ছোৱালীবিলাক কোনো ধৰণৰ মহান ব্যক্তি নাছিল, যাৰ বাবে সিহঁত কেতিয়াও টপা নহল। হয়নে? হয় ছাৰ, যদি মহান হ'ল হয়, মহাত্মা গান্ধীৰ দৰে টপা হ'ল হয়, মহান নহয় বাবেইতো ছোৱালীবিলাক টপা নাই। চেছ তোক এতিয়া ছোৱালীবিলাকে যিমান পাৰে সিমান গালি দিব। ওচৰত পোৱা হ'লে গৰু পিটনি দিলেহেঁতেন, কিন্তু ওচৰততো নাপায়, সেইবাবে যিমান পাৰে সিমান গালিকে পাৰিব আৰু। মইতো আগতে কৈছিলো ছাৰ, ছোৱালীবিলাকে যাতে বেয়া নাপায়, আমি অকল মনোৰঞ্জনৰ বাবেহে বনাইছো। তেতিয়াহ'লে বন্ধুসকল, যদি আজি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।